নমস্কাৰ, মই তৰালী। আপোনালোকৰ ওচৰলৈ মই আজি অমিতা ফুলৰ এটা চিম্পুল ৰেচিপি লৈ আহিছোঁ। ফুলখিনি ভালদৰে ধুই মই কেৰাহী এখন পাতি তাত বইল হ'বলৈ দি দিছোঁ। অকণমান উতলি অহাৰ পাছতে মই তাত অলপমান খাৰ দি দিছোঁ। খাৰ দি ভালদৰে উতলি অহাৰ পাছত অমিতা ফুলখিনি যেতিয়া সিজিব মই এটা খৰাহীত উলিয়াই ৰাখিছিলোঁ। তাতে মই আলু এটা কাটি দিছোঁ আৰু আনফালে কেৰাহীখন পাতি তেলখিনি গৰম হোৱাত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভালদৰে ভাজ খোৱাত দুটা জলকীয়া ফালি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে তাত মই আলু আৰু অমিতা ফুলখিনি দি অকণমান হালধি, সোৱাদ অনুসৰি নিমখ দি ভালদৰে ভাজি ঢাকি ৰাখিছোঁ। অলপ সময় পাছে পাছে ঢাকনখন উঠাই মই ভালদৰে লৰাই দিছোঁ। মাজে মাজে মই ভালদৰে লৰাই যেতিয়ালৈকে তাৰ তেলখিনি শুকাই নাযায় তেতিয়ালৈকে মই ভাজি ৰাখিছিলোঁ। আপোনালোকেও কেতিয়াবা খাই চাবচোন অমিতাৰ ফুলৰ ভাজি। যিসকলে খাই পোৱা নাই এবাৰ এইদৰে খাই চাব আৰু খাই কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।